জয় গুৰু শংকৰ জয় জয়ন্তী আজি সভাখনত সমাবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আজি চতুৰ্থ দীক্ষান্ত সমাৰোহ আয়োজন কৰি এইখন বিশ্ববিদ্যালয় অসমৰে নহয় ভাৰতবৰ্ষৰ শিক্ষা জগতত এটা সুকীয়া পৰিচয় লৈ আত্ম প্ৰকাশ কৰিছে। আমি সকলোৱে ল'ৰালি কালৰ পৰা গুৰুজনাৰ বিষয়ে হয় আইতাৰ পৰা ককাৰ পৰা আমাৰ মাতৃ পিতৃৰ পৰা আমি শুনি আহিছোঁ আৰু গুৰুজনাৰ নাম লোৱাৰ লগে লগে গুৰু ভক্তিয়ে জীৱন নিৰ্বাহ কৰাৰ সেই নীতি শিক্ষা আমি সকলোৱে আই কোলাত শিকি আহিছোঁ। মোৰ মৰম নদীৰ গাবৰ গাথৰ যদি কেতিয়াবা যৌৱনে আমনি কৰে ঐ তোমাৰ সতে হিয়া দিয়া নিয়া খেলি তোমাক মোৰ শ্ৰীমতী মহিমাময়ী কৰিমেই কাৰণ প্ৰেম জনমে জনমে ৰত্নাকৰ এটা সংলাপ কম এদিন মৰমে মোক ৰত্নাকৰ পৰা বাল্মীকি সজাইছিল আৰু আজি মৰমে আকৰবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ সজাইছে। এই সংলাপটো কথা